গিলাস লৈ আসোন আন 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 পানী কে খাচোন কিমান খা খা পানীয়া হ'ল না খট্টু পানীয়া হ'ল পানী কে খাই পেট ভৰো সেইটো কথা নহয় মাই মই আৰু কেইটা তিৰি আনি ভৰ্তি কৰ ঠিক নাই ঘৰ ভৰ্তি কৰি দিম এবাৰ হা তই তিৰিহে মাথা মাৰছা তিৰি আনি তই ভৰ্তি কৰবি 2 সপ্তাহ হ'লে সি আজিলৈকে ঘৰৰ পৰা ওলাব পৰা নাই ইও এইটো কি আৰু বেছি মচত্ব কাৰণ ফোন কৰি থাকে বন কেতিয়াবা যায় পাই বা ময়ো কিন্তু কম তিৰি পতোৱা নাই এখন গাঁৱৰ চালা তিৰিও কিন্তু কম নহয় ভাড়া ঘৰত থাকিব লগা হৈছে মই কিমান মানটো চালা কেইদিন পৰিলেই মোৰ দে যিয়ে নহওক কি কৰে কাম কৰিয়ে আছে নেকি তাই অ মইনা ফোনটো কিয় উঠা নাছিলি তুমি কি কৰে এতিয়া ফোন নকৰিবাচোন মানে গা ধুবলৈ যাম অ গা ধুব যাই অ গাটো ধুই লোৱা আকৌ মোৰে মনটো বেয়া লাগে নহয় অ অ অ হ'ব দিয়া অ ছাৰ অ ভাইটি অ ৰজয় ছাৰ হেৰি আমাৰ ঘৰটো পিছে পাম নাপামেই ঘৰটো অ পাবি ঘৰৰ কথা কি চিন্তা কৰা লাগছে আমাৰ তিৰিটো কেনে তিৰিটো বাৰু ভালে আছে ছাৰ আৰু এটা কথা নহয় ছাৰ এইটা হেৰি মানে আপুনি এটাই থকা হ'লে অ এনে আৰু কাৰণটো কি কাৰণটো একো নাই বেলেগ এনে আছো আৰু থাকিবিয়ে নেকি তাই চিৰ জীৱন অ থাকিম বুলি ভাবছো হা এতে অ এতে মই স্থান পাইছি নহয় কাৰোবাৰ হৃদয়ত এই ছাৰ কি হৃদয়ৰ কথা কৈছেহে মই দেখোন একো বুজি পোৱা নাই ঘৰটো পাবি দে তুমি চিন্তা নকৰিবা নাংগে মই যাওঁ দে এতিয়া তোৰ কথা মই ধৰিব পৰা নাই বুলি ভাবছা বেলটো মুৰিয়া তিৰি পগলা তই হেল্ল' কি কৰিছা অ মইনা এনে আছো কি কৰে মই এনে আছো দিয়া শুই আছো এবাৰ আকৌ দেউলে আহিল নহয় মোৰ পইচাৰ প্ৰয়োজন হৈছিল পইচাৰ প্ৰয়োজন হৈছিল কিমান পইচা লাগব কৈছো বাৰু তুমি 2000 মান টকা দিলে হ'ব জিপে 2000 সেইখিনি পইচা দিব নোৱাৰা আৰু কি লাগব মইনা এটা নেট পেক ভৰাই দিবাচোন মোৰ তাৰমানে নেটটো শেষ হৈ গ'ল তাৰমানে নেটটো সেনেকৈ থাকিলে তোমাৰ ৰিল চাওঁতে আৰু ৰিলচবিলাক চাব লাগিব নহয় তুমি এতিয়া কিমান লাগিব দিবাচোন এইটো নম্বৰত ভৰাই দিলে হ'ব 6 GB মান ভৰাই দিলে হ'ব আৰু মই এতিয়া অলপমান ফুৰিবলৈ যাওঁ ৰ'বাচোন মোবাইলটো চাৰ্জি থৈ যাম মানে অ যোৱা পিছে ফুৰি আহোঁ একেবাৰে ঘৰতে উঠিব পৰা নাই ইয়াক চব কথাবিলাক কৈ দিওঁ কৈ দি উঠি মই সাৰ বাদ দি এই ভাৰ্গৱ এ ভাই তই ভাই আৰু 2 দিন মান এনেকে থাকে ঘৰটো পালেগি ৰখিলে হ'লে কিবাকে নহয় ভাই আমাৰ মাইক মই কিমান আনন্দ আমাৰ মাই মই কথাটো কোৱাৰ পৰে আৰু যদি কিবা কাৰণত তই যদি সেইটো কথা কৈ দে এই ভাই মইতো ঘৰ পোৱাটো কেঞ্চেল হ'ব আৰু কেঞ্চেল হ'লে তই ভাবি চাচোন একবাৰ আমি ভাই এনেই দুখীয়া মানুহ মোৰ কথাটো খাদ্য নাপায় মুদ্ৰা নাপায় ভাল পোৱা চিয়াটোও ভাল পোৱা চিয়া মই কেইটা লাগি দিমেই কেতিয়া চিয়াৰ টেনশ্যন লৈ আছা কালি বাচি কালি পাৰটো বাদ দিয়ে মোৰ এতিয়া ভাই মই বেছি টেনশ্যনত পৰিছোঁ তোকে জানানে তই ঘৰৰ ভিতৰত থৈ থাকিব পাৰা মই ভাই মাইক কিনকে কমে কি ক'ম মই তই এবাৰ ভাবি চাচোন নিজে পগলা হৈ যাম মই কিবাকে পাৰা যদি তই ইয়াক বাৰু খেদি লৈ আছো বাৰু মই কিবাকে কিন্তু তাৰ পাছত কি হ'ব কচোন বাৰু তই তাৰপিছত মই তাক মাৰিলেও কথা নাই হেই মই তাক বাৰু খেদা কিবাকে ব্যৱস্থা এটা কৰিম দে কিন্তু তই ভাই ব্লক নামাৰিবি দে এতিয়াই মোৰ ঘৰ কেঞ্চেল হৈ যাব তই গম পা নাই ব্লকটো মাৰা নেকি এতিয়া
এই ভাই এতিয়া নামাৰিবি ব্লগ তাক বাৰু কিবাকে খেদিম দে কিন্তু তোক ঘৰৰ কথা কিবা কৈ নকয়েহি মানে ঘৰ যি আমি পাম তাৰ কথা কিবা কৈ নকয়েহি সি তোৰ খৰচা একো নকয় তোৰ ঘৰৰ কথা নকয় সি একে কেতিয়াবা কি সভ্য কথাবিলাক ক'ব মোক ভাই একেবাৰে মোৰ চুলি থিয়া হৈ যায় অ' যা তুমিনো কিয় সেনেকৈ থাকা ঐ এক কবি হ'ব তো গুচি মাত্ৰ এক কবি দিলি হ'ব অঁ আৰু এটা কথা নহয় জান তুমি মোক কেতিয়াও এৰি নাযাবি দেই অঁ সদায় খাই দিয়া নাই মোৰ তাত ফটো নাই তাৰমানে মোকে মাতো তাৰমানে বেয়া অলপমান এইয়া এই ফটোটো হ'ব দিয়া নিম দিয়া পিছতকে অঁ হ'ব দিয়া অঁ এই বেলটা মুড়িয়া কণ আনি কি তই চালা চুৱাৰৰ বাচ্চা কেনে দেখোন এই মাত ইয়াৰে তই কি চাই আছিলি আগতে তোক চিনি পাওঁ লাগছিল কোন নাই তই